গুড মৰ্ণিং সকলোকে। ৰাতিপুৱাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। যোৱাকালি বতাহ ধুমুহা আহিছিলে 10:30 বজাত, আৰু মানে ইমানেই বতাহ ধুমুহা আহিছে, বৰষুণ বতাহ ধুমুহা মানে ঢেৰেকণি সকলোখিনি আহিছে। আৰু এয়া চাওক অৱস্থা কি হৈছে দেখিছে। আমাৰ ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। পাছফালৰখিনিতো দেখাবলৈ নগ'লোৱেই, আগফালে দেখাইছোঁ। এই টিংখিনি এনেকৈ পেলাই দিলে, আৰু এয়া চাওক লাইনৰ তাঁৰ। সেইখিনিতে লেচু গছ আছিলে, সেয়া পৰি গ'ল। তামোল গছ পৰিছে, আৰু লাইনৰ তাঁৰে ছিগিলৈ এতিয়া 2ডাল সেয়া পৰি আছে। আৰু কিমান দিনৰ পিছত লাইন আহে ঠিক নাই। আৰু এতিয়া চাওক এইফালৰ অৱস্থাটো দেখাইছোঁ। ইয়াতে এয়া নবজনী ঘৰৰ আগফালৰ তামোল গছডাল টিঙৰ ওপৰত পৰি আছে, টিংখিনিও নাইকিয়া হ'ল। আৰু সিফালেও পৰি আছে এয়া তামোল গছ, সিফালে পৰি আছে গছ। মানে সিফালে আৰু কি পৰিছে সেয়া চাবলৈ নাযাওঁ বাৰু। আৰু এইফালে চাওক, মানে ইমানেই বতাহ ধুমুহা আহিছে কি ক'ম আৰু। মানে আমাৰ পাছফালেও মানে বস্তুবোৰ চব পৰি ভাঙি শেষ। গছ পৰিছে, কলগছ পৰিছে। আৰু আমাৰ ধুনুজনী ইমান ভয় কৰিছে, তাই ভয়তে মানে আইতা যাওঁ। আপোনালোকৰ শেষ হ'ল নেকি? ৰখিবা, আহি আছোঁ ৰখিবা।